ফ্ৰেণ্ডছ, মই মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই ৰাতিপুৱা আজি ব্ৰেকফাষ্টত ল'ৰাটোৰ কাৰণে বনাইছোঁ। এয়া ভাত ভাজিছোঁ, গাজৰ, কেপচিকাম, আলু, পিঁয়াজ এনেকৈ দি ধুনীয়াকৈ তাক বনাই দিছোঁ খাবলৈ। এয়া মোৰ হৈ গৈছে, এতিয়া ৰেডি হৈ গ'ল, তাক দি দিলোঁ খাবলৈ। এয়া মোৰ কাৰণে বৰা চাউলৰ জলপান অলপ আছিল, তাত মই গাখীৰ গুড় দি এনেকৈ খাম। এতিয়া চাহ একাপ বনাই লৈছোঁ। গাখীৰ দি খাই ভাল লাগে, এনেকৈ খাই সোৱাদো লাগে, গুড় দি খাই বেছি টেষ্টি লাগে। এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ব্ৰেকফাষ্ট খাই লৈ এয়া মই দুপৰীয়া সাজৰ কাৰণে মাংস আনিছে, এতিয়া মাংসকণ বনাই লওঁ। এয়া মাংস, গাহৰি মাংস আনিছে, আকৌ এয়া ব্ৰইলাৰ মাংস, দুয়োখিনি বনাই লওঁ। ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰিব। যদি চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। আকৌ মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই মাংস বনাই আছোঁ, এতিয়া হৈ গ'ল আৰু মাংস। এয়া ব্ৰইলাৰ মাংস বনাই আছোঁ। ব্ৰইলাৰ মাংস হ'ব বেছি সময় নালাগে। এতিয়া দুপৰীয়া সাজৰ কাৰণে মই ৰেডি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ভাতটো বাঢ়ি ল'লোঁ। এয়া ব্ৰইলাৰ মাংস আৰু এয়া গাহৰি মাংস আৰু এয়া নেমু, পিঁয়াজ, জলকীয়া আৰু এয়া দাইল, দুপৰীয়া সাজ এনেকৈ খালোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। সকলো ভালেই থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, বাই বাই, থেংক ইউ।